আবেলি আবেলি অ' দাইটি আবেলি ইয়াত আছে নেকি? এই ৰাতিখন কোন আহিল আকৌ? যাচোন বাবা ছায়া। গণেশ দা দৌৰি আহি ফোপাই চোপাই কথাই ক'ব পৰা নাই। আমি ভাতৰ পাতত গণেশ, এইখিনিলৈকে আহা। মই ঠিকেই ধৰিছিলোঁ, তাই আপোনাৰ ওচৰতে থাকিব। মাকে আকৌ গোটেই মানুহ চপাই চিঞৰ বাখৰ লগাইছে ঘৰত। মই কৈছোঁ তাই দাইটিৰ ঘৰতেই থাকিব, ক'তো নাযায়। মাৰে বোলে নাই, তাইক খবৰদাৰ কৰি থৈছোঁ, তালৈ নাযায়। মোৰ কথা নুশুনে। আবেলি হেৰালে, হেৰৌ তাই কাৰোবালৈ পলাই গৈছে বুলিও ভাবিছে। ফোনটো বোলে ঘৰতে থৈ আহিছ। আৰু খুইটি আপোনালোকৰ দুৱাৰ ঘৰবোৰ বন্ধ কৰি থ'লে একো নুশুনে। তাতে এই ৰাতিখন গান বজাই থৈছে, সেইকাৰণেহে অত গণ্ডগোলখন লাগিল। ব'ল এতিয়া ঘৰলৈ ব'ল। মই ভাতেই খোৱা নাই, ভাইৰে গৈ মাতি আনিলেগৈ। শিল পৰা কপৌৰ দৰে অৱস্থা হৈছে আবেলিৰ। মাকৰ ৰণচণ্ডী মূৰ্তিটোৰ কথা ভাবিয়েই কঁপি উঠিছে তাই। আজি চাগে মাকে কি কৰিব ঠিক নাই। সকলো ভুল তাইৰে। কিয় যে আহিছিল? আগানৰ চকুলৈও চাব পৰা নাই তাই। মাকে তাকো যে সোধাই নেৰে সেয়া তাই ভালকৈ জানে। মই যাম লগত, তই ভাতকেইটা খাই ল। নালাগে, তই নালাগে বাবা, কথা আৰু বাঢ়িব, বেছি বেয়ালৈ যাব। বাৰু আপুনি কি ভাল দেখে কৰক খুইটি, মই খবৰটো দি দিওঁগৈ। এনেই হুলস্থুলখন কৰিছে চবেই। পিছে ডেকা ল'ৰা তুমি দেখোন আমাৰ ফালে নোযোৱাই হ'লা। যাম গণেশ দা, এইবাৰ বেছি দিনৰ কাৰণে অহা নাই কাৰণেহে অহাবাৰ যাম। বাৰু বাৰু। জ্বৰতে নে ভয়তে মাজে মাজে কঁপি উঠিছে আবেলি। আগন্তুক বিপদৰ উমান তাই পাইছে। আগানে নাজানে, বৰমাকেও নাজানে মাকে কি কি কৰিব পাৰে। ইমান ঘৃণা আছে মাকৰ মনত, ইমান লালসা আছে যে যিকোনো পৰ্যায় পাবলৈ অলপো চিন্তা নকৰে। বৰমা ব'লক যাওঁ, আৰু নাখাওঁ। একো নহয়, মই আছোঁ নহয়, শেষৰ দুগহাহে আছে, খাই ল। নালাগে, ব'লক না, মোৰ বহুত ভয় লাগিছে। কৈয়ে বেলিয়ে লৰালৰিকৈ বেচিনত মুখ ধুলে। বৰমাকৰ চকীখনৰ ওচৰতে তাই ৰৈ থাকিল, যেন আঁতৰি গ'লেই বিপদ ৰৈ আছে তাইৰ কাৰণে। আগানে কিবা ক'ব খুজিও ক'ব পৰা নাই। তাৰ কাৰণে এই কথাবোৰ আচহুৱা। ইমান বেছি ৰক্ষণশীল সমাজ এখন সি কেৱল ইয়ালৈ আহিলেহে দেখে, যিখনৰ পৰা সম্পূৰ্ণ বিপৰীত দিশত সি বাস কৰে। আবেলিকো সি সেই প্ৰগতিশীল চিন্তাধাৰাৰ লগত পৰিচয় কৰাব বিচাৰে। অৱশ্যে আজিৰ প্ৰজন্মৰ বহুতে এই ৰক্ষণশীল চিন্তাধাৰা এৰায়, কিন্তু তথাপিও বহু কথা এতিয়াও সলাব পৰা নাই কোনেও। ভাতৰ পাতৰ পৰা উঠি সি হাত ধুই আবেলিৰ কাষত ৰলহি। তাই তেতিয়াও বৰমাকৰ চকীখনৰ চুকটো নখেৰে চিকুটি আছে। হ'ল ব'ল, থৈ আহিম তোক। মাৰক বুজাই থৈ আহিম, আৰু তই চিন্তা কৰিব নালাগে। হাতখন ধুই লওঁ ৰহ। তামোল এখন মুখত ভৰাই নললে ভাল নালাগে পাই। বৰমাক আঁতৰি যোৱালৈকেহে যেন ৰৈ আছিল আগান। মই আছোঁ নহয়, ইমান কিয় ভয় কৰিছ? আপুনি থকা কাৰণেহে বেছি ভয় লাগিছে। মায়ে আপুনি আহিছে বুলি গম পালে খাই পেলাব মোক। মই থাকিলে কি হ'ল, নিজৰ ঘৰতহে আছোঁ, আৰু আগান য'ত আবেলি তাতেই থাকিব ন। থাকিবই লাগিব। আবেলিৰ নাকটো টানি দিলে আগানে। তাইৰ ভয়টো কমাবলৈকে সি তেনেকুৱা কৰিলে। ভিতৰি সি নিজেও ভয় খাইছে। তাৰ ভয় এটাই, কোনো কাৰণে আবেলিয়ে মনত দুখ পাব নালাগে, তাইৰ সপোনবোৰ ভাঙিব নালাগে। ময়ো যাওঁ নেকি বৰমা, দূৰত ৰৈ থাকিম? নালাগে, দৰকাৰ হ'লে মাতিম। বৰ্তাৰক গম পাবলৈ নিদিবি, টোপনি গৈছে চাগে, আমি দুজনী যাওঁ। হাতত টৰ্চটো লৈ বৰমাকৰ হাতত ধৰি ঘৰলৈ বুলি ওলাই আহিল বেলি। কিন্তু ঘৰ সোমাবহে নোৱাৰিলে। সিহঁতৰ ঘৰত ইতিমধ্যে প্ৰায় 15-20 জনমান মানুহ গোট খাইছেই। মাকৰ এটা বেলেগ ধৰণৰ ৰূপ দেখিছে তাই। ক'ত লুকাই আছে সি? আজি কিবা এটা হেষ্ট-নেষ্ট হ'বই লাগিব। কাৰ কথা কৈছা অৰুণা? আপোনাৰ ভতিজা। ক'ত লুকাই থৈছে? মাতক, সমাজৰ মাজলৈ মাতি আনক। শান্ত হোৱা অৰুণা, ছোৱালীজনীৰ জীৱনটো নাখাবা। তোমাৰ এই খংটোৱে দুটা জীৱন ধ্বংস কৰিব। অৰুন্ধতীয়ে বুজি উঠিছে কি কৰিব খুজিছে এই মানুহজনীয়ে। এনে এটা সুযোগৰ বাবেহে যেন ৰৈ আছিল তেওঁ। গণেশৰ বাহিৰে যিকেইজনে মানুহ তাত বহি আছে সকলোকে খুব ভালকৈ চিনি পায় অৰুন্ধতীয়ে। সমাজখনৰ যত খেলিমেলিৰ কাৰণ এইকেইজনেই। কাৰ ঘৰত কি হৈছে, কাৰ ল'ৰাই কি কৰিছে, কাৰ ছোৱালী কলৈ গৈছে, কেৱল এইবোৰ আলোচনা কৰিয়েই দিন পাৰ কৰে। আজি ইমান সুন্দৰ সুযোগ এটা এওঁলোকে যে এৰি নিদিয়ে তেওঁ জানে। আৰু তই এইফালে আহ, বুঢ়ীমাৰৰ পিছফালে লুকাব নালাগে।
তাই বেমাৰত উঠিবই নোৱাৰে। আজি 15,000 দি মাতিছিল। হেৰ' বৰনামঘৰত বৰগীতৰ কৰ্মশালাত তাইক বিচাৰিছে। নাই, তাই বেমাৰৰ ভাও তেতিয়া। এতিয়া সেইটো আহিছে বুলি গম পাই তাই বেমাৰ নাইকিয়াই হৈ গ'ল। এই মোক শেষ কৰি দিছে। মত কৰবি ছোৱালী, লাজ মান নাই এই বুলি মানুহৰ আগতে আবেলিৰ গালত ঠাচ ঠাচকৈ দুটা চৰ সোধাই দিলে মাকে। অৰুন্ধতী ঠাইত ৰৈ থাকিল। একো কৰাৰ সুযোগেই নাপালে। আপোনালোকে কি জানিছে? মই মুখ নুখুলো বুলিহে। কম দুখত মই মোৰ ছোৱালীক এনেকৈ মাৰা নাই। ঘৰত ডেকা ল'ৰা এটা সোমাই আছে। তেনেস্থলত এইহাল বুঢ়া বুঢ়ী মানুহে মোৰ এই আজলি আকৰি ছোৱালীজনীক ৰাতিখন কিয় মাতি মাতি নিছে? আগতেও ধৰা পেলাইছোঁ মই। ল'ৰাৰ চৰিত্ৰ লটৰ পটৰ। ডাঙৰ মানুহৰ কথা কাৰণেহে লুকাই আছে। ইফালে বোৱাৰী আহি 2 দিন ঘৰত থাকি গৈছেহি। গোটেই পৰিয়ালটো বেভিচাৰী। আমি একো নকওঁ বুলি নাজানাকৈ নাথাকোঁ। চব জানো। সি বাহিৰত পঢ়িবলৈ গৈ সেইজনীক বিয়া পাতি এতিয়া এৰি দিলে। মনে মনে থাকা অৰুণা। মুখত যি আহে তাকে কিয় কৈ আছা? আজি মই কমেই। আমাক বৰ হাঁহে নহয় দুখীয়া বুলি, খাবলৈ নোপোৱা বুলি। আজি পুতক তুলিমেই মই। ৰাইজ আপোনালোকে বিচাৰ কৰক। মাতক, সাহস আছে যদি মাতক তাক ইয়ালৈ। ল'ৰা কি, বুঢ়াকো মাতক, চবকে মাতক। খন্তেকতে এটা অশান্তিকৰ পৰিৱেশ। ঠিক মাকে বিচাৰি থকাৰ দৰে, বাবুলে বিচাৰি থকাৰ দৰে। কোনেও এবাৰলৈও আবেলিৰ কথা ভবা নাই। তাইৰ ফালে চোৱা নাই। এটা উঠি অহা জীৱন এনে ৰাজহুৱা অপমানে কিমান বিষ ঢালি থৈ যাব পাৰে তাক চিন্তা কৰি চোৱা নাই। অলপ পাছত আগান আহিল আৰু প্ৰথমবাৰৰ বাবে সিহঁতৰ ঘৰলৈ জনাৰ্দন বৰঠাকুৰ আহিল। তেওঁ নবহে সিহঁতৰ ঘৰত। গাঁৱৰে নীৰেন্দাই আগবঢ়াই দিয়া চকীখন তেওঁ দেখিও নেদেখাৰ দৰে ৰৈ থাকিল। কি হৈছে এইবোৰ? মোক কিয় মাতিবলগীয়া হ'ল এই ৰাতিখন? জৰিমনা ভৰক, নহ'লে মাফ খোজক। মোৰ ছোৱালীক এনেকৈ বদনাম কৰি কোনো সাৰি যাব নোৱাৰে, কৈ থৈছোঁ। ওপৰা ওপৰিকৈ কোৱা কথাবোৰৰ প্ৰতিটো শাৰীতে এটাই প্ৰশ্ন উঠিছে। আবেলিৰ চৰিত্ৰ ভালনে? আগানৰ চৰিত্ৰ ভালনে? এয়া পুৰণি শত্ৰুতাৰ হিচাপ আদায় কৰাৰ সময়। কোনেও সুযোগ নেৰে। আবেলিৰ মাকেও, আগানৰ বৰদেউতাকেও। অপৰাধীৰ দৰে থিয় হৈ আছে আবেলি। মুখৰ মাত কেতিয়াবাই হেৰাল। ভয় আৰু অপমানত শুকাই যোৱা মুখখনলৈ চাই আগানৰ বুকুখন ভাঙি যোৱা যেন লাগিল। সকলোৰে সন্মুখতে সি গৈ তাইৰ কাষত ৰ'ল। এইফালে চা, গালত কি হ'ল? নাই, তাই একো নকয়। গালৰ পৰা হাতখনো আঁতৰোৱা নাই। বেলি, এইফালে চা, গালত কি হ'ল? তাই মাত্ৰ মূৰটো জোকাৰি না বুলি কোৱাৰ বাহিৰে একোৱে ক'ব নোৱাৰিলে। ধৈৰ্য হেৰাই গৈছে আগানৰ। হাতখন নিজেই আঁতৰাই দিলে সি। কোমল গালখনত আঙুলিৰ চিন স্পষ্ট। ঠাইখিনি ৰঙা পৰি ফুলি আছে। কোনে কৰিলে? এইফালে চা, কোনে মাৰিলে এনেকৈ? মায়ে, তাইক একো ক'বলৈ নিদিলে। আপোনালোকৰ ঘৰলৈ যোৱাৰ কাৰণেই মাৰিলে। ভায়েকৰ উত্তৰ। তাৰো যেন আজি মাকৰ উৎপাতবোৰ সহ্য হোৱা নাই। মোৰ ছোৱালী, মোৰ কথা, অধিকাৰ আছে মোৰ। 9 মাহে পেটত ৰাখিছোঁ। লোকৰ ঘৰত মেখেলা পেটিকোট ধুই খুৱাই পিন্ধাই ডাঙৰ কৰিছোঁ। এতিয়া তুমি আহি ৰাসলীলা ৰচিবা আৰু মই কি চাই থাকিম? আঁতৰি আহ বাবা, এইফালে আহ। বৰমাকক সি অপমান কৰিব নোৱাৰে। আপুনি নিজে এতিয়া বিচাৰ কৰক। আপোনালোকক আমি কি ক'ম আৰু? এতিয়া ছোৱালীজনীৰ বদনাম এটা হোৱাটো আমিও বিচৰা নাই। তাতে তাইক লাহেকৈ ঢেৰ মানুহে চিনি পাবলৈ লৈছে। এনেকুৱা কথা ওলালে জানো ভাল হয়? বৰদেউতাকক প্ৰথমবাৰৰ বাবে মুখ বন্ধ কৰি ৰাখিবলৈ বাধ্য কৰা হৈছে। তেখেতে মাত্ৰ তলমূৰ কৰি মজিয়ালৈ চাই আছে। আগানে ভাবি পোৱা নাই আচলতে হৈ আছে কি। কোনখন সমাজত, কোনটো শতিকাত জীয়াই আছে এই মানুহখিনি? আৰু ইমান সময় ক'ত পায় এওঁলোকে? আৰু কি ভুল কৰিলে সিহঁতে? কি এনেকুৱা কাম কৰিলে যিটো কাম আজিলৈকে কোনেও কৰা নাই? ইফালে এই অঞ্চলতেই 2-3টা ৰেপ কেছ হৈ গৈছে, মলেষ্টেশ্যনৰ কেছ হৈ গৈছে। অভিযুক্ত এতিয়াও পিংপিঙাই ঘূৰি ফুৰিছে। তাক লৈ কাৰো চিন্তাই নাই। বৰমাকৰ মুখৰ পৰাই এইবোৰ কথা গম পায় সি। আৰু দূৰলৈ কিয় যাব লাগে? বাবুল এতিয়াও তাতেই ৰৈ আছে। তেন্তে দুজন প্ৰাপ্তবয়স্কৰ ব্যক্তিৰ একান্ত ব্যক্তিগত বিষয় এটাক লৈ ইমান আলোচনা কিয় হৈছে? আমাক কিয় মাতিলে বুজাই কওক। মই এইবোৰ বুজি পোৱা নাই। তোমালোকে এইটো বেয়া কাম কৰিছা। কি কাম? কি কৰিলোঁ আমি? এতিয়া আৰু এইবোৰ আমাৰ মুখত নুলিয়াবা। কথাবোৰ বহলাই নাথাকোঁ। জৰিমনা এটা দি আঁঠুলোৱা আৰু ইমানতেই সামৰি থোৱা কথাবোৰ। এনেওতো বিয়া বাৰু হ'ব নোৱাৰেই। বিয়া কথা নাহেই। আমি শাক্ত বামুণ। এওঁলোক ক'ৰ পৰা উঠি আহিছে তাৰেই ঠিক নাই। বংশ পৰিচয় নাই।
এইবিলাক কথাই নাহে। বৰদেউতাকৰ মাতটো ডাঙৰকৈ ওলাল। জানো কাৰণেই আজি এনেকৈ ৰাইজ চপাইছোঁ। মোৰ ছোৱালীক আপোনালোকে বোৱাৰী নকৰে বুলি মই জানো। এওঁ বিমানত উঠি ভুতুংকৈ গুচি যাব। আমি কিন্তু ইয়াতেই থাকিব লাগিব, ৰাইজৰ মাজতেই। গতিকে নিজৰ ভতিজাকক নাকি লগাওক আৰু ৰাইজৰ আগত আঁঠু ল'বলৈ কওক। হোৱাট ননচেন্স! কাম নাই আপোনালোকৰ? কি অদৰকাৰী কথাত লাগি আছে? নিজেই ভাবি চাইছেনে? এনাফ ইজ এনাফ। মোৰ বহুত কাম আছে, মই যাওঁ। মাত্ৰ এটা কথা ক'ম, আবেলিক কোনোবাই কষ্ট দিলে মই কিন্তু শুধাই নেৰোঁ। নোৱাৰা যাব। হয় তুমি কথা দিয়া যে তুমি মোৰ ছোৱালীক বিয়া পাতিবা, নহয় তুমি ৰাইজৰ আগত আঁঠু লৈ ক্ষমা খোজা আৰু জৰিমনা কিমান ভৰিব লাগিব ৰাইজে ক'ব। এটাও নকৰোঁ। কি কৰিব? আপোনালোক পাগল বুলি মই নহয়। বেলিৰ ভৱিষ্যতৰ কথা ভাবিছেনে? আপুনি এই গোটেইবোৰ অকল বৰদেউতাৰ লগত যুঁজিবলৈ কৰিছে। মাজত যে বেলি এনেই পিছ খাইছে, তাক দেখিছেনে? বেলিলৈ যদি ইমানেই মৰম, তেন্তে কথা দিয়া বিয়া কৰোৱাম বুলি। তাই পানী কেঁচুৱা নহয় এতিয়া, 20 বছৰ পাৰ হ'ল। তোৰ মনত যি আছে কৈ দে বাবা, মই আছোঁ তহঁতৰ লগত। কৈ দেচোন হ'ব বুলি। অজাতি আনি ঘৰ সোমোৱালে মোৰ মৰা মুখ দেখিব লাগিব। কৈ থলো। ভাগ দিছ ননচেন্স। বেলিক টানি আনিলে আগানে। বাধা দিবলৈ বাবুল আগবাঢ়ি আহিছিল। আগানে লাহেকৈ ঠেলা মাৰি দিওঁতেই ছিটিকি পৰিল। এইজনী ছোৱালীক এনেকুৱা কৰিছে আপোনালোকে? এইজনী ছোৱালীক? কি জানে তাই? দুৰ্বল বুলি জানিয়েই এনেকুৱা কৰিছে ন? আগানৰ প্ৰশ্নৰ উত্তৰ কাৰো ওচৰত নাই। কিবা এটা ক বেলি, তই এনেকৈ সদায় মনে মনে থাকিলে কেনেকৈ হ'ব? তইতো জান তই ভুল নে শুদ্ধ, আমি ভুল নে শুদ্ধ। বিশ্বাস কৰ, এই মানুহবোৰক লৈ মোৰ একো কনচাৰ্ণ নাই। কেৱল তোৰ কাৰণে মই এতিয়াও ইয়াত ৰৈ আছোঁ। কিন্তু তই অকলে যুঁজিবলৈ শিক। মই সদায় তোৰ হৈ মাত মাতিব নোৱাৰোঁ, কেতিয়াবা কাষত নাথাকিবও পাৰোঁ। সেইবুলি তোক এনেকুৱা ব্যৱহাৰ কৰিব নেকি? সেইবুলি যাৰ যি মন তাকেই ক'ব নেকি? বেলি মাত প্লিজ, ফৰ গড চেক। কি মাত মাতিব তাই? চুপ, একদম চুপ। মই বেলিৰ লগত কথা পাতি আছোঁ। মাজত কোনেও মাত মাতিব নোৱাৰিব, কৈ দিছোঁ। নাই, বেলিৰ একো মাত নাই। আগানৰ খং উঠি গৈ আছে। নিজৰ ওপৰত, বেলিৰ ওপৰত, বৰদেউতাকৰ ওপৰত, তামোলৰ জুতি লৈ সিহঁতৰ এই অৱস্থাৰ ৰস লোৱা মানুহখিনিৰ ওপৰত, চাদৰৰ আগেৰে চকুপানী ঢুকি থকা বৰমাকৰ ওপৰত, মুখত বিজয়ৰ হাঁহি লৈ চাই থকা বাবুলৰ ওপৰত, সকলোৰে ওপৰত। তোমাৰ যদি তাইক লৈ ইমানেই চিন্তা, তেন্তে কথা দিয়া সময়ত তাইকে বিয়া পাতিবা বুলি। পাগল হোৱা নাই মই। তাইৰ পঢ়া শুনা, কেৰিয়াৰ চব বাদ দি এতিয়া কি তাই বিয়া পাতিবলৈ ৰৈ থাকিব নেকি? আৰু কাম নাই লাইফত? তাই আবেলি হয়, আপোনালোকে তাইক চিনি নাপাব পাৰে, মই পাওঁ। মই তাইৰ মাজত থকা সম্ভাৱনা দেখিছোঁ। তাক শেষ হৈ যাবলৈ দিব নোৱাৰোঁ নহয়। ফালৰি কাটিবলৈ এইবোৰ যুক্তি দিব নালাগে। আমি চব বুজি পাইছোঁ। আমাৰ এই মূৰ্খজনীয়েহে নুবুজিলে। বাবা কৈ দেচোন, তাইৰ কাৰণেই কৈ দে। মই তোক হাতযোৰ কৰিছোঁ। নকওঁ, কিয় ক'ম? যিটো কথা মই নিজেই ভবা নাই, এইবোৰ মানুহৰ হেঁচাত আহি কিয় ক'ম? ভবা নাই? তাৰমানে মাকে কোৱা কথাবোৰ সঁচা? আগানৰ হাতৰ মুঠিৰ পৰা নিজৰ হাতখন আঁতৰাই নিলে বেলিয়ে। ইমান সাহসী আগানৰ আজি এইকণ সাহস কিয় নাই? মিছাকৈ হ'লেও কিয় ক'ব পৰা নাই? হয়, মই থাকিম আবেলিৰ লগত। মই তাইক বিয়া পাতিম। মোৰ লাইফৰ ডিচিশ্যন মই ল'ম বৰমা। এই মানুহখিনিৰ মোৰ লাইফত কি ইম্পৰ্টেঞ্চ আছে যে তেওঁলোকৰ মন ভাল লগাবলৈ মই অদ্ভুত কিবা এটা কৰিব লাগিব বা ক'ব লাগিব? মই কি ষ্ট্ৰেছত আছোঁ, কি কামত লাগি আছোঁ, মোৰ কি সপোন, এই মানুহবোৰে জানেনে? বুজিবলৈ চেষ্টা কৰিবনে? মোৰ কথা বাদ দিয়া। ইমান কষ্টত পঢ়ি ইমানখিনি পোৱা আবেলিৰ কথাও যে ভবা নাই, তাইক কিয় এনেকৈ শাস্তি দিব? ক'ত অধিকাৰ পালে? তাই মই থাকোঁতে আমাৰ ঘৰলৈ গৈছে, তাৰ বাবে ইমান ডাঙৰ শাস্তি? তাই বা মই ভৱিষ্যতে কি কৰিম সেয়া আমি সিদ্ধান্ত ল'ম। এই মানুহবোৰৰ যি মন যায় তাকেই কৰিব নোৱাৰে, মই কৰিবলৈ নিদিওঁ। কোনোবাই এইবোৰৰ বিৰুদ্ধে মাত মাতিবই লাগিব ন? কোনোবাই সলাব লাগিব এইবোৰ। সদায় এনেকৈ নচলে। আৰু আবেলি, তোক অলপ আগতে মই মোৰ গোটেই কথাবোৰ কৈছোঁ। এতিয়া তয়ে ক, এইটো চিটুৱেশ্যনত মই এনেকুৱা এটা কমিটমেণ্ট কেনেকৈ দিওঁ? তই বুজি নাপালে কেনেকৈ হ'ব ক? কথাবোৰ বুজিবলৈ কষ্ট হৈছে আবেলিৰ। তাতকৈও কষ্ট হৈছে আগানক বুজিবলৈ। আবেলি, তই কিবা এটা ক। আমি তোক জানো, তই বেয়া ছোৱালী নহয়। কাৰোবাৰ প্ৰৰোচনাত পৰিলেও আমি উদ্ধাৰ কৰিম। কোনোবা এজনে কৈ উঠিল। উদ্ধাৰ কৰিব? হাঁহি উঠিল আবেলিৰ। বাৰু প্ৰমাণ চোৱা যাওক। সকলোকে আচৰিত কৰি আবেলি মজিয়াত আঁঠু কাঢ়ি বহিল।
হাত দুখন জোৰ কৰিলে। ওচৰ চাপি অহা আগানক নাহিবলৈ ক'লে। মই আঁঠু লৈছোঁ, কাৰণ মোৰ এতিয়া একো ক'বলৈ মন যোৱা নাই। মই কাৰো মনত দুখ নিদিওঁ, আগতেও দিয়া নাই। মোৰ কাৰণে কাৰো অশান্তি নহয়, কেতিয়াও নহয়। মা আৰু বৰদেউতাই যি বিচাৰে কৰিব পাৰে। মোৰ খুব গা বেয়া, আপোনালোকৰ ঘৰলৈ যাওক। মোৰ কাৰণে কাৰো সন্মানহানি নহয়, মই কথা দিছোঁ। কিন্তু এটা কথা আপোনালোকে এতিয়াই ইয়াতেই বিচাৰ কৰিব লাগিব। কৰিম। কি কথা কওঁ আই? আপোনালোকে মোৰ সন্মানৰ কথা ইমান ভাবিছে যেতিয়া, এয়া চাওক। এই মানুহটোৱে মোক ঘৰৰ ভিতৰতে মাৰ সন্মুখতেই এয়া কি কৰিছিলে। সেইদিনা মায়ে ৰাইজ কিয় নামাতিলে? আপোনালোক সেইদিনা মোক উদ্ধাৰ কৰিবলৈ কিয় নাহিলে? মোক এইটোৰ উত্তৰ দি থৈ যাওক। মোৰ ওচৰত প্ৰমাণ আছে, চাওক। ভাইটি, তইতো দেখিছিলি। পিন্ধি থকা চোলাটো সামান্য দাঙি শুকান ঘাঁ টুকুৰা দেখুৱাই দিলে আবেলিয়ে। উপস্থিত ৰাইজ তলমুৱা কৰিবলৈ বাধ্য হ'ল। পলাব খোজা বাবুলক আগভেটি ধৰিলে গণেশে। প্ৰথমতে এইটো বিচাৰ কৰিব, পাৰে যদি এই মানুহটোক শাস্তি দিব। নোৱাৰিলে নালাগে, মোৰ আশা এনেও নাই। কিন্তু বৰমাৰ ঘৰলৈ মই আগতেও যাওঁ, আজিও গৈছিলোঁ, আগলৈও যাম। আগান থাকিলেও যাম, নাথাকিলেও যাম। সেইখন ঘৰলৈ কোন বোৱাৰী হৈ আহে মোৰ দৰকাৰ নাই। মই বৰমা থকালৈকে গৈয়ে থাকিম। আপোনালোকে তাৰ বাবে যি শাস্তি দিয়ে দিব পাৰে, মই মানি ল'ম। এজনী বেলেগ আবেলি, স্থিৰ, নিৰ্ভীক, যেন এইমাত্ৰ কোনোবাই তাইক দি গৈছে এটা নতুন পৰিচয়। যেন একোৱেই আৰু চুব নোৱাৰাকৈ বিচাৰি উলিয়াইছে তাই নিজৰ ভিতৰৰ আন এক সত্ৰাক। বেলি, প্লিজ একো ক'ব নালাগে আগান্দা, মই বুজিছোঁ। তুমি ইমান কিয় নিষ্ঠুৰ মহাদেৱ? হাতৰ মুঠিটো টানকৈ ধৰিলে আগানে।